আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ। বলগীতে আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত অভিনেত্ৰী প্ৰীতি কংকনাক। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকী মা কামাখ্যা দৰ্শন কৰিছে আৰু লগতে সকলো ৰাইজকে নৱবৰ্ষৰ শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। বন্ধু বান্ধৱীসকল, এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী প্ৰিয়ম পল্লৱী কাশ্যপক। অভিনেত্ৰীগৰাকী উপস্থিত আছিল এখন প্লে স্কুলত। কিন্দলা প্লে স্কুলত উপস্থিত আছিল অভিনেত্ৰী প্ৰিয়ম পল্লৱী আৰু তেখেতে তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে শ্বেয়াৰ কৰা এটি পষ্ট লিখিছে, নতুন বছৰৰ আৰম্ভণিতে আজি দেৰগাঁৱত সংঘটিত হোৱা কৰুণ পথ দুৰ্ঘটনাই আমাক সকলোকে ম্ৰিয়মান কৰি তুলিছে। উক্ত ঘটনাত নিহতসকলৰ বাবে আমিও গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু বিদেহী আত্মাৰ শান্তিৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে চিকিৎসাধীন হৈ থকা লোকসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু লগতে আছে তেখেতৰ পত্নী আৰু তেখেতৰ কন্যা সন্তান। তেওঁলোক গৈছে অসমৰ বাহিৰত ফুৰিবলৈ। ৰাকেশ ৰিয়ানে ফুৰিবলৈ যোৱা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ কণ্ঠগীত শুনি ভাল পায় আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। যিহেতু আপোনালোকৰ মাজৰ হয়তো সকলোৱে গম পাইছে যে বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মোহন অৰ্থাৎ দীপজ্যোতি কেওট বৰ্তমান চিকিৎসাধীন হৈ আছে। হৃদৰোগত আক্ৰান্ত হৈছে দীপজ্যোতি কেওট, নিশ্চয় আপোনালোকে গম পায়। আমি দেখিবলৈ পাইছোঁ তেখেতৰ কাষলৈ গৈ উপস্থিত হৈছে বীৰ লাচিত সেনা। আৰু লগতে আমি জানিবলৈ পাইছোঁ যে বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকক ফোন কৰি ইনফৰ্ম কৰিছিলে। তেওঁলোকে শ্বেয়াৰ কৰা বহুতো ফটো আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী কল্পনা কলিতাই এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে, 2024-25 নাট্যবৰ্ষত এক ব্যতিক্ৰমী ৰূপত আহি আছোঁ নাট্যপ্ৰেমী ৰাইজৰ মাজলৈ তিনিখন ভিন্ন ৰসৰ নাটক লৈ ৰাজলক্ষ্মী থিয়েটাৰৰ জৰিয়তে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ কাম্য। লগতে সমূহ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা ৰিণ্টু বৰা গৈ উপস্থিত হৈছে দীপজ্যোতি কেওটৰ খবৰ ল'বলৈ। লগতে ৰিণ্টু বৰাই শ্বেয়াৰ কৰা পষ্টত লিখিছে, সখা ভালে আছে দেই, চিন্তা নকৰিব, আকৌ হাঁহিৰ খোৰাক দিবলৈ সোনকালে আহি আছে, ওম সাইৰাম। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীক। আমি দেখিবলৈ পাইছোঁ কণ্ঠশিল্পীগৰাকী গৈ উপস্থিত হৈছিল পিকনিক খাবলৈ। পিকনিক খাবলৈ যোৱা আমি দেখিবলৈ পাইছোঁ গীতালি দেৱী, সুমিত সাগৰ। তেওঁলোকে শ্বেয়াৰ কৰা বহুতো ফটো আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এইবেলি পিকনিক খাবলৈ গৈছে আৰু ক'ত ক'ত গৈছে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে আৰু লগতে দেখিবলৈ পাইছে ভাস্কৰ বৰুৱাক। অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে স্বামী ভাস্কৰ বৰুৱাৰ আছিল উপজা দিন। আমাৰ চেনেলৰ ফালৰ পৰা তেখেতলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে স্বামীৰ উপজা দিন চেলিব্ৰেশ্যন কৰা কিছু দৃশ্য। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আংগুলতা ডেকাৰ এটি বিশেষ খবৰ। আজি আংগুলতা ডেকাই ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে জীয়ৰী নমামীৰ সৈতে উঠা বহুতো স্থিৰ চিত্ৰ। লগতে আংগুলতা ডেকাই শ্বেয়াৰ কৰা পষ্টত লিখিছে, উপজা দিনৰ এই বিশেষ ক্ষণত মোৰ জীৱনটোক উদযাপনৰ বাবে উৎসাহিত কৰি অহা মোৰ সুহৃদসকলক তথা মোক সদায় আলোচনা সমালোচনাৰ পাত্ৰ কৰি তোলা মোৰ শুভাকাংক্ষীসকলক কৃতজ্ঞতা জ্ঞাপন কৰি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে পাৰ হৈ যোৱা দিনবোৰত যেনেকৈ আপোনালোক মোৰ জীৱনৰ প্ৰতিটো ক্ষণৰ সাৰথি হৈ আছিল তথা বৰ্তমানেও আছে, সেইদৰে মোৰ জীৱনৰ অনাগত প্ৰতিটো দিনটো হাঁহিৰ ফুল ছটিয়াই আপোনাসৱে মোৰ জীৱন পথক আলোকিত আৰু গুণভিত কৰি যায় যেন। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে খবৰটো গম পালে যে আজি আংগুলতা ডেকাৰ উপজা দিন হয়। আমাৰ চেনেলৰ ফালৰ পৰা আংগুলতা ডেকালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।